हेलो गाइस अस्सलामुअलैकुम नमस्कार स्वागतम जनाइছো আনেটি ব্লগত আজি বহুত দিনৰ মূৰত মাহাতৰ ঘৰলৈ গৈ আছো আৰু বেংগলোৰৰ পৰা আহি তে চাই থাকক আগলৈ ভিডিওটো কি হয় নহয় বহুত এক্সাইটেড আৰু গৈ আছো ৰাইমেও হাঁহি আছে নানি ঘৰ যাবলৈ পাই তাইতো দেখাই নাই দুমাহতে দেখিছিলে এতিয়া জানো কি কৰে গৈ আৰু এতিয়া আমি বাছেদি গৈ আছো এঘণ্টামান লাগে অলপ দূৰ হয় আৰু মানে গাড়ী চেঞ্জ কৰিব লাগে যে অলপ সময় পিছত গৈ পাম ঘৰৰ পৰা ওলোৱাও দেৰি হৈছে অলপ দুপৰীয়া হৈ গ'ল আৰু এতিয়া মাহাতৰ ঘৰত আহি পালো আৰু অলপ দেৰি হৈ গ'ল আৰু মাহাতৰ ঘৰত আৰু বাইতা আৰু আহিছিলে যে বাইতাহঁতৰ ল'ৰা-ছোৱালীৰ লগতে তাই খেলি আছে প্ৰথমতে অলপ নানিয়েকক দেখি কান্দিছিলে পিছত আকৌ মিল হৈ গ'ল এতিয়া পুৰা খেলাত বিজি আৰু তাই আৰু এইফালে চাক আমাৰ মাহাতৰ দুটা ছাগলী ছাগলী পোৱালিটো আহিলে ওচৰত দৌৰি আহে আৰু এইফালে মাহতি বহুত সবজি পাচলি খেতি কৰিছে আৰু কি খেতি এইবিলাক মইও ভালকে নাজানো সেইখিনি চিনি পাওঁ মূলা নেকি মূলা খেতি হ'বলা আৰু এইফালে বিজলকীয়া খেতিও কৰিছে লাইও কৰিছে আৰু এইফালে ওপৰত লাউ গছ হৈ আছে লাউ উঠা নাই আৰু এইফালে আৰু সেইখিনি হ'বলা বিজলকীয়া মই কিন্তু এনেকে ভালকে চিনি নাপাওঁ দে হলেহে ক'ব পাৰিম আৰু এইটো বেগেনা হয় বেগেনা পুলি ৰুইছে আৰু এইফালে চাক ধনিয়া খেতি আৰু এইফালে বাইতাহতি কলপিঠা বনাবলৈ লৈ আছে বাহিৰৰ চৌকাতে ৰেডি কৰি আছে ইয়া কলপিঠা এতিয়া দি আছে কেনেকৈ বনাই মই এইবিলাক কলপিঠা বনোৱা নাই আৰু খাইছোহে খালি সিহঁতিয়ে বনাই আছে গাইস আজি ভিডিওটো ভাল লাগিলে লাইক এটা কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলত নতুন আহিছে যদি সাবস্ক্ৰাইব কৰি দিব লগ পাম আনেটি ব্লগত আশা কৰো ভালে থাকিব তেতিয়ালৈকে আপোনালোকে বাই বাই